গুড মৰ্ণিং। আজি হ'ল শিৱৰাত্ৰি, তাৰ কাৰণে ৰাতিপুৱাই গা পা ধুই কাম বনখিনি কৰি একদম ৰেডি হৈছোঁ। এইফালে ধূপ চাকি আৰু শৰাই এখনো লৈছোঁ। আমাৰ ওচৰতে থকা শিৱৰ থানখনৰ কাৰণে মই শৰাই এখন লৈ লৈছোঁ। আৰু এইফালে আহি পালোঁ। আহিয়ে বাইদেউ এগৰাকী দি আছিলে, বেছি মানুহ নাই আৰু চাকি ধূপ দিয়াৰ কাৰণে বেছি মানুহ নাথাকিলে কাষত মই বহুত ভাল পাওঁ, কাৰণ চাকি জ্বলাই একদম শান্তি পাওঁ, অলপমান ধীৰে সুস্থিৰে জ্বলাব পাৰোঁ। আৰু এইফালে আমাৰ চকতে থকা মোৰ দোকানখন য'তে আছে তাত শিৱ মন্দিৰটো আছে, তাতো আহিলোঁ। আহি পেলাই এইফালে ইয়াতে মই ধূপ চাকি লগাবৰ কাৰণে ৰেডি হৈছোঁ, গতিকে ইয়াতেও লগাই দিয়া হৈ গৈছে। আৰু আমাৰ কাষতে আৰু এখন থান আছে, গতিকে তাতো যাম আৰু ইয়াতে ভোগ খোৱাব আৰু ইয়াৰ শৰাইৰ কাৰণে ৰেডি কৰি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৰমিতে চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহি আছোঁ এই সৈন্য সামন্তকেইটাৰ লগত। আমাৰ ভালুকমাৰা থানত এইফালে আছে আমাৰ ভালুকমাৰা থান, তাতে আছে শিৱ মন্দিৰ। ৰাতিপুৱাই গা মূৰ ধুই কিনে প্ৰথমতে গৈছোঁ, ইটাক লগি আকৌ শুনাই দিয়ক আমাৰ পুখুৰী পাৰত থানত, তাতে গেলোঁ প্ৰথমতে। তাৰে পিছত গেলোঁ আমাৰ ভালুকমাৰাত কি নহয় চকৰ শিৱ মন্দিৰটোত, তাত সেৱা চেৱা কৰি আহিলোঁ। কিন্তু গাইছ ইতাহে মোৰ মনত পৰিছে গামচাখনৰ কথা। গামচাখন ইতাহে লৈ আহিলোঁ, তাতে যাওঁতে পাহৰিয়ে গৈছোঁ। ইটা লৈ আহিছোঁ আৰু সিবাৰ আহিছোঁ আমাৰ ভালুকমাৰা থানত। এয়া গাইছ ধূলা ধূলা। এইফালে এইটো আমাৰ গুডিমাই, এইটো আমাৰ এই জুপি তৰা আৰু এইটো বইনাক। গাইজ বইনাকক ডাঙৰ হান দেখি, বায়েকক সৰু হান দেখি। ইফালে আমি ধূপ চাকি লৈছোঁ। আজি আৰু শিৱ বাবাক ভাবিম বুলি আহি আছোঁ। কি হৈছে ৰ না মোক আকলা আকলি এৰি থৈ গুচি যায়। এই কীৰ্তিকলুমান দেখিছোন বায়েকটোক, এইটো হৈছে বইনাক, তাই হৈছে সাত লম্বা। তাৰপিছত ইফালে এতিয়া আমাৰ আহি আছোঁ ভালুকমাৰা থানত। চাওঁ কি হৈ আছে তাতে, বা কি আয়োজন কৰিছে চলিকেইটাই। আমাৰ লগত বোলে আহি থাকক। চকৰ তাতে শিৱ মন্দিৰটোত ভোগ দিছোঁ, তাতে যাম বাৰু, সেইটো নহয়। আৰু যোৱাবাৰো অহা নাই, এইবাৰ আহিছোঁ ইয়াতে। ইমান ঠাইত যাই থাকবা নহয় আৰু সেইকাৰণে। ভগৱান দে কিবা কওঁ চলি হাত কিবা ক হে গুডিমাই লাজ আমি গুডিমাই বুলি মাতো। এই নাম জ্যোৎস্না, কিন্তু গুডিমাই বুলি মাতো। সেইগিলা মৰমত মাতা নাম সেইগিলা। মাহী ৰবা তো আমি আহি আছোঁ। আমাৰ লগে লগে আমাৰ কুকুৰ কেইটাও আহি আছে, ইহঁতেও আহিব। এইডাল আমাৰ তেতেলী গছ, ইয়াতে আমি আগতে সৰুতে মনে মনে আহিছ তেতেলী খাই আছিলোঁ। মুটি দিলাগে চুৰ কৰি তেতলি চেতলি খাবা আৰু যি কিমান মাৰ খাইছিলোঁ ঘৰত হিচাপ নাই। তাৰমানে তেতলি খাবা আৰু মই মাৰ্বল খেলা তামাম মাৰ খাইছিলোঁ। কিন্তু মজা মজা লোকেশ্যন আছে, একদম মজা। এই চাগে অৱস্থা কৰি দেখা নাই কি লোকেশ্যন তাই দেখিলা পেকৰুবা দেখা আছে। এই বঢ়িয়া বঢ়িয়া জেগা আছে গাছ, দেখাই আছোঁ বাৰু। আহি পালোঁ আমাৰ থান। মাহী আজি তুমিও শিৱ বাবাক ভাবিব লাগিব। তুমিতো শিৱ পাইছ আৰু কি ভাবি থাক? তুমিতো শিৱ বাবা পাইছ আৰু কি ভাবি থাক? তুমিতো শিৱ বাবা পাইছ কি ভাবি থাক? ভাবিব আহিছে আৰু নাই নাই পুৰণা পৰ লগত কথা নাই। আহিবি মোক দেখা পাই গোটেইকেইটা ডাউচি হৈছি যা কোনেও ডাউৰিলে ইয়াতে ডাউচি মোক দেখা পাই কিনে পালোঁ এতিয়া। কৃষ্ণ প্ৰভু বাবা জশ্নাৱতী, কেমেৰামেন জশ্নাৱতীৰ সৈতে আমি জুপি তৰা আৰু মৰণ বেমাৰ বলে নাই তাই পানীয়ে নলে किसको चाहिए देसला? एक खोर আছে, এটা এক খোরটা আমি ইয়াতে দি দিম। এই তোলা দেখায় না পাই মুখা ওয়া খাটা খাটা হিয়া লুয়ে
তাতে ওপৰত বহাতে আঁঠু বিষাই গৈছে মাই দে তাহাঁতে দৈতে তাতে গেছি আমি দৌ দিলোঁ গুডিমাই আৰু মই দিলোঁ এতিয়া আমি ইটা দিম আমি ইয়াতে আমাৰ গছডালৰ তলত এয়া ৰেডি কৰি আছোঁ মই মাৰোঁ এখন হাতে ৰিংকে মাৰোঁ আগত দিয়ে মাৰি দে হাত দুখন আৰু এখন লাগছিল হাত দুখন আৰু এখন লাগছিল বোলে দে 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 ৰেডি কৰ দে এই মাৰি দিব দাদা তো ইয়াতে চাকিকেইখন লগাওঁ আগতে লগাই কিনে আমি যাই আছোঁ দেখাই আছোঁ দেই দেই আমাৰ সৰু আহিব বাবা ভাবিব আছে আজি চা সৰু কি খাব আহিছিলে ই বোলে ভাগ খাব আহিছিল তুমি কি খাব আহিছিলা নাপাই দে শিৱ বাবা ভাবা ভাং খাব নাপায় আমাৰ সৰু হৈছে এইবাগে আমাৰ পুতলি হৈছে এইবাৰ এইটো আমাৰ পুতলি দে 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 সেৱা কৰা হ'ল এতিয়া গৈছোঁ দে এইবাগে লৈ আহ অঁ দে আৰু এইখনেই হ'ল আমাৰ বাৰকপাল ধান কিমান ধুনীয়া হ'ল একদম নিৰল নিস্তব্ধ বহুত ভাল লাগে আৰু বিশেষকৈ গৰমৰ দিনত আহি বহুত ভাল লাগে এইটো হ'ল সভাঘৰ এইফালে আছে শিৱ মন্দিৰ আমাৰ আজি থানত মানুহে নাই বৈ আছে এই ইমান ষ্টাইল কৰি আছে লিপষ্টিক ষ্টিক লৈছে একলাগে ই আছে প্ৰেম কি পুৱাৰ পৰা কান্দি আছে চকত যাই কিনেও কান্দি আছে ইয়াতেও কান্দি আছে ই কান্দি থকা বন মাকক হ'ব আহা পলাই বললাক দেখো সদায় শিৱলৈ দৌৰিলা তকত যাবি আজি মই শিৱ চাব আহিছোঁ কি এটা শিৱ পাইছে আৰু 10টা শিৱ লাগে তাই শিৱ এটা পাইছে তাৰে শিৱ ভাবি আছে দেখিছা শিৱ হৈ মেলি নাতে আজিকালি শিৱ বহুত লাগে এই 2-3টামান শিৱ এই বিয়া হবা পাৰে এই 2-3টামান শিৱ এই তামাম শিৱ এই বিয়া হবা পাৰে তই বেয়া নাপি ভাই থৌগা যি সেইকাৰণে চাইছি থৌগা কাৰণে চাইছি দে তই বেয়া পাইছা নেকি বেয়া পানে না দে ভৰি দিওঁ বেয়া নাপি এইটো হৈছে তাই জীয়াক এইটো জবাৰ পায়সখন নাই মই জবাৰ আহা নাই এইবাৰ আহিছোঁ এইবাৰ ইটাহে আমাৰ মানে হেৰি কৰিব গেছি কি বজাৰ কৰিব গেছি এইবাৰ মানুহ চানুহ নাই সেই দেখো কিবা এটা কৈ দিওঁ তই বোলে ভূতা খায়ে আপাকেইটাৰ বৰ বিচাৰ লৈ আছে আপাকেইটা মানে অহা নাই এইবাৰ নাই একদম হাঙিয়া হৈছে ইটাহে বজাৰ কৰিব গেছি দেৰি হৈছে এইবাৰ আজি সূতা সতে কালিও হ'ব পাৰে আজি সূতা নাপাওঁ খাবা এইগিলা আমাৰ পাৰ্বতীসকল চাহ তাও খাব নাপালোঁ এইবাৰ আমি সেৱা কৰিব আহিলে চাহ খাব পাওঁ এইখিনি সময় তাৰমানে চাহ তাহ ৰেডি হৈ যায় এইবাৰ চাহ তাহ একো নাই এই পইচা তাতে সেৱা কৰি যাওঁ আমাৰ এইটো বাৰকপাল কি ধুনু বাৰকপাল চাওঁ দে সেৱা কৰা থাকিলে কোম্পানী হয় তাৰমানে নহয় কিবা নহয় কিবা কথা মানে কৈ থাকিব আৰু ভাল লাগি থাকে জমি থাকে আৰু তাইক ধেমালি কৰি আছোঁ দিয়ক বেয়া চেয়া নাপাব তো আমাৰ সেৱা চেৱা কৰা হ'ল 12টামান কেতিয়া বাজিলে এতিয়া আৰু যাওঁ চপ্পল জোৰা পিন্ধি লওঁ তাই আমাৰ এই জুপি তৰাই কৈ আছে তাই বোলে কিবা লোকেশ্যন দেখুৱাই তাই ইয়াতে চাওঁ ৰ'ব এতিয়া আমাৰ নতুনকৈ দলং হৈছে গাইছ মই বিদ্যা বহুত দিন অহা নাই যোৱাবাৰ সভাত আছিলোঁ ফাগুনত আৰু এইবাৰ সভা পালাক এইবাৰহে আহিলোঁ আৰু ভাল লাগিছে কি জান এইটো আমাৰ নদী নহয় এইটো জান তো আৰু এটা বস্তু দেখাইছোঁ দলংখন দেখাই আছোঁ চলে এইখন হ'ল আমাৰ দলং দিছ ইজ দলং বথু গাইছে এই বিদ্যা প্ৰথম খোজ দিলোঁ মই দলঙত বিদ্যা শপত খাই গৈছোঁ প্ৰথম খোজ দিলোঁ দলঙত এইটো হ'ল আমাৰ জান এটা আগতে আছিল বাঁহৰ বেৰা তাৰপিছত আমাৰ এইবাক চাইডে তাৰমানে মাটি আছে আমাৰ ভুই ৰুবা আহিছিলোঁ না মানে কঠীয়া ৰুবা আহিছিলোঁ কঠীয়া নহয় পেক ৰুবা আহিছিলোঁ পেক ৰুবা এই তাতে আমি পেক ৰুবা আহিছিলোঁ আমাৰ মাটি আছে ইবাগেও আছে থাকলি ইয়াতে আছিল বাঁহৰ দলং একবাৰ বাইদেউ আৰু মই মানে কি কৰিছিলোঁ জানানা এখিনি বাঁহৰ দলং আছিল না বাইদেউ আৰু মই মানে পেক ৰুবা আহোঁতে মানে বহুত দেৰি হৈছিল অলপ মানে ভয়ো খাইছোঁ তাড়াতাড়ি আহোঁতে আমাৰ বাইদেউ বিদ্যা ওলাই বসছি তাৰ পৰাই ইয়াৰ পৰা ওলাই বসছি বাইদেউ তাড়াতাড়িকে আমি দাউৰিকে মানে গধূলৰ কাৰণে গ'লোঁ আৰু তাৰপিছত বাইদেউ ধুমুকে ওলাই বসছি আৰু উঠছি দুপুতকে এতিয়া আৰু ভাল হৈছে দিয়ক গাইছ এইফালে আৰু এটা বস্তু দেখে আহা তাৰপিছত এইফালে দেখি আছোঁ ৰ'ব আমাৰ বহুত ধুনীয়া আহিছে দিছ ইজ পিকনিক খালক আছে কিন্তু পিকনিক খালে গাছ ভিতৰত মানে সেই খাব নোৱাৰে আৰু
বাহিৰত খাব লাগিব ভিতৰত খাব পাৰিব কিন্তু নিৰামিষ খাব পাৰিব হয়নে ভিতৰত খাব পাৰিব কিন্তু নিৰামিষ খাব পাৰিব দেখাই আছোঁ ৰ'ব বিদ্যা বহুত দিনৰ মূৰত এইটো ৰাস্তাই দি আছোঁ অলপমান চাই যাওঁ আজি আহা কাই আহে উঠি আবতো দি কি কি হেৰি দিছে এখন এইটো আমাৰ অনিন্দিতাহঁতৰ হেৰি বস্তি অনিন্দিতাহঁতৰ বস্তি এইটো মনত পৰছি মোৰ তাইও আহি আছে ৰ'ব তাইক মই আহি থাকাতে মানে তাইক দেখা পাইছিলোঁ তাইও আহি আছে আমাৰ অনিন্দিতা ৰিলছ ৰাণী অনিন্দিতা সেইটো আকৌ নাই ইহঁতৰ বস্তিত সেইফালে এয়া দেখাই দিছোঁ নাজাৰা আমাৰ কি ধুনীয়া ধুনীয়া নাজাৰা গাইছ ইতে ভৰি কান ধৰিলে অৱস্থা চকুত যাবা আছে আৰু এতিয়া দোকান খোলাই নাই বিদ্যা কচম তো এতিয়া আমি কেইটামান মানে ফটো উঠি লওঁ ৰ'ব কেনে আনে চাওঁ বাৰু ৰ'দ দি আছে ৰ'দতে তো কলা কলা দেখাই কেনে কেইটামান ফটো উঠি লওঁ আগতে দে মই গাইজ বুদ্ধিমাক এটা প্ৰশ্ন কৰিম দ মানে আজি শিৱৰাত্ৰিৰ দিনা মই এটা কথা কওঁ মানে কওঁ মানে মোৰ মনত মানে কওঁ লাগি আছে কিন্তু মই মানে ক'ব পৰা নাই আমাৰ এখন মানে দোকান আছে দোকানত যাই কিনেতো আমি বহি থাকোঁ দোকানত বহি নবহি ক'ত বহি থাকিম হয়নে নহয় গাই চবেই মানে এটা বস্তু কি কৰে জানে একদম মানে পাগলা মাথাটো মানে একদম পাগলা কৰি পেলাইছে মানে বিয়া হ'ব লাগে আচ্ছা তোমাৰ ইমান বছৰ হ'ল ভাল পাবাৰ কিবা বছৰ হ'ল হেৰি কৰবা তোমাৰ বিয়া নহয় গাইজ আমি বুঢ়া হওঁ বিয়া নহওঁ সেইটো আমাৰ কথা আমাৰ বা লাইফত কি প্ৰব্লেম চলি আছে হয় নে নহয় আমাৰ বা লাইফত কি প্ৰব্লেম চলি আছে সেইটো হেলি নাই মানুহৰ মানে আমি কেনেকৈ চলি আছোঁ কি কৰিছোঁ সেইগিলা নাই কেৱল তো বিয়া আমাতকৈ সৰু তহঁততকৈ সৰু চলি গেলাই বিয়া হৈছে কিবা হৈছে হাৰে আমাতকৈ সৰু চলি বিয়া হৈছে কিবা হৈছে আমি কি কৰিব লাগে আমাৰ গাইজ পইচা নাই আমি বিয়া নহওঁ চিম্পল কথা হয় না নহয় আৰু যে আমাক ভগৱানে বা বিয়াখন লেখছি নালেখানে কপালত সেইটোওতো চাব লাগিব ভাল পাবাৰ 12 বছৰ হ'ল এইটো মই নকওঁ বাৰু ভাল পাবা 12 বছৰ নহয় 15 বছৰে হওক হয় না নহয় 15 বছৰে হওক সেইটো আৰু যদি ভগৱানে লিখি দিছে তেতিয়াহে বিয়া হ'ব কিন্তু 15 বছৰ 20-30 বছৰ থাকিলেও হয়তো আমি মানে আমাৰ বয়সৰ মানে হীৰক জয়ন্তী পাতিব পৰা হ'ব পাৰে আমাৰ বিয়া নহ'ব পাৰে সঁচা কথা কৈছোঁ কি বেয়া কথা কৈছোঁ হয় না নহয় মোৰ একদম মাথা চাথা গৰম কৰি দিয়ে কথা বিয়া হওঁ আৰে ভাই আমাৰ যেইনা পইচা মিলে যেইনা আমাৰ মানে ভগৱানে লিখি থৈ দিছে ডেটটো সিদিনা আমি বিয়া হ'ম গতিকে আমাৰ মাথা গৰম কৰিব নালাগে দোকানত যোনিয়ে নাযাওক তোমাৰ বিয়া নহয় তোমাৰ অমুক নহয় আৰে আমি বিয়া হ'ম দে পইচা দি তহঁতে কিন্তু পইচা হিচাপে কোনে নেদেখিছে আমি ভাল পাবাই দিছিলোঁ নেকি তহঁতে যদি ভাল পাবাই দিয়া নাই তেতিয়াহ'লে বিয়াৰ কথা একে কৈ থাকা আমি নিজে ভাল পাইছোঁ নিজে বিয়া হ'ম হয় না নহয় সঁচা মোৰ মাথা চাথা গৰম হৈ যায় বিদ্যা যোনি যে শুনিয়ে কৈ থাকে মিনি ব্লগ বনাইছি বোলে তাই মিনি ব্লগ বনাইছি বোলে চাচোন ভাই বিদ্যা ব্লগ বনাই আছে গাইছে এইবিলাক দিছ ইজ ইমান ব্লগাৰ হৈছে গাইজ মিনি ব্লগ বনাইছে তাই চাক গাইছ মিনি ব্লগ বনাই আছে ভাগাজিয়াত ধৰছি না আগবাঢ়ি যোৱা জুপি তৰা তুমি আগবাঢ়ি যোৱা মোৰ পৰা তোমাৰ লৈ মানে হেৰি থাকোঁ বেচা নেকি নাই তাইক ময়ো কৈছোঁ বনাবাক লগিন লাজ কৰে সেইকাৰণে বনা বঢ়িয়া আহিছে বঢ়িয়া আহিছে সঁচাকৈ বঢ়িয়া আহিছে আৰে কি লাজ কৰা কথা তোমাৰ মোবাইল তোমাৰ নেট তোমাৰ চিম তুমি নিজে তোমাৰ মুখেদি কথা কৈছ গতিকে সেইটোত আমি বেয়া পাব লগা নাই গতিকে বনাই থাকা তোমাৰে ৰিচাৰ্জ তোমাৰে আমাৰ অনিন্দিতা আহিছে শিৱ বাবাক ভাবিবাক লাগে শিৱ বাবাক ভাবাইছি এইটো হৈছে না আছাইগা তই আই এটিটিউড তিনৰে কি এটিটিউড দেখছা ইমান এটিটিউড ভাল নহয় হয় না ভাই এটিটিউড দেখছ না নান্দো আহি এন্দৰ ঘৰ পাই গ'লোঁ ঘৰৰ অৱস্থা গাইছে আছে আমাৰ আৰু কাম চলি আছে চুনুক দেখাই নাই আমাৰ কৃষ্ণদাকে মই দেখাই দিওঁ দে আমাৰ কৃষ্ণদাই গাইছে ইয়াতে পুটিং মাৰি আছে ঘৰত কোনে বোলে কি জৰা দিছে চাই পিন্ধি এই অৱস্থা মালিক এয়া ঘৰৰ অৱস্থা চব উঠাই থৈ দিব লগা আহিছে আমাৰ কৃষ্ণদাক বিহুতে মাতিছিলোঁ বিহুৰ আগে মাতিছিলোঁ যেতিয়া মানে চিলিং লগা কমপ্লিট হৈ গৈছিল তেতিয়াতে মাতিছিলোঁ কিন্তু কৃষ্ণদাই গাইছ আজি আহিছে একলা আহিছে গাইছ বিজি মেন মানুহ বিজি হয় না কৃষ্ণদা হয় না তো এতিয়া চাহ খাওঁ আকৌ হোৱা নাই না গাইছ চাহ তাহ খাই লওঁ
চ' এতিয়া বাছ গাছ গল শুকাই গৈছে এতিয়া চাহ খাম কিন্তু গাছ গাখীৰ দিয়াত চাহ নাখাওঁ দেই এইফালে গাখীৰ আছে এইফালে চাহ গাখীৰ দিয়া চাহ নাখাওঁ এইটো লেতেৰা হৈ আছে আগেতো চাফা কৰি লওঁ ৰ'ব তাৰ দেখি এইফালে মই চাহ বহাই দিছোঁ গাছ লাল চাহ মোৰ পেটৰ তামাম কমপ্লেইন সেইকাৰণে লাল চাহে খাওঁ গম পায় আপোনালোকে এইফালে এইটো হ'ল আমাৰ চেনিত টেমা গাইছ চেনিত টেমাটো কি মজ কিউট লাগে চাব নেকি 15 টকা লেখা আছে কি হয় জানে না এইটো হিমালয়া ফেচ ৱাছৰ কি ধুনীয়া চাকচোন চেনি টেমাটো গাইছ চেনি থোৱা কৰিছোঁ এইটোত টেমাটো ইমান ধুনীয়া ফেলে দিম নেকি সেইকাৰণে চেনি থোৱা কৰিছোঁ চেনি মানে অলপ অলপ থাকিলে মানে ভাল আৰু সৰু 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 বস্তুত মানে কইলা সৰু বস্তুত মানে বস্তু হেৰি কৰিলা থৈ কিনে ভাল লাগে আৰু আইও এইফালে আছে বিস্কুট মেৰি গ'ল আৰু কেইখনমান লৈছোঁ গাইছ গুড্ডে খাওঁ কি পূজা নালগে হে কি কয় গধূলা 5টাৰ পৰাই পূজা লাগিব নেকি সেইকাৰণে থানত মানুহ চানুহ নাই হে ভালুকমাৰত চলি কেইটাই মানে এতিয়া হেৰি দিবে বস্তু আনিব গৈছি সেইকাৰণে মানুহ নাই হে কি পিঠা দিছোঁ মেচিনৰ পিঠা দিছোঁ চিংলিংটো দিগদাৰ হ'ব চাহ খোৱা কমপ্লিট হ'ল মই এতিয়া আহিছোঁ আমাৰ মানে বাৰীত আছোঁ মানে আমাৰ গছ এডাল মানে কাটিব লগা বহুত মানে প্ৰয়োজন হৈছে কাৰণ আমাৰ গামেৰি গছ এডাল আছে আমাৰ মানে খুৰীমাহঁতৰো মানে ঘৰৰ ওপৰত আছে আৰু আমাৰ কাষৰ বৌহঁতৰো ঘৰৰ ওপৰত আছে গতিকে এইবাৰ যিহেতুকে বতাহ বৰষুণ আহিব সেইকাৰণে গছডাল বহুত বেয়াকৈ আছে গতিকে এইবাৰ কাটি দিওঁ বুলি ভাবিছোঁ মই আহি আছোঁ এতিয়া দোকানত মানে গাইজ বেগ চেগ লৈ আহিছোঁ বেগটো হয় মস্ত ওজন আৰু চবে সুধি আছে ইটাই দোকানক আহা ৰে কি যি সুধে অলপ দেৰি হ'ব পাৰে মই 3 ঠাইত গৈছোঁ গাইছ 3 জেগাত গৈছোঁ সেইকাৰণে অকণমান দেৰি হ'ল তো এইফালে এতিয়া আহি আছোঁ দোকান বন্ধ কৰি আৰু ঘৰত গ'লোঁ ঘৰত গৈ এইবাৰ মানে অকণমান ভালকৈ ওলাই মেলি আহিছোঁ কাৰণ যিমান যি নহ'লেও মানে মানুহ আহিছোঁ তো বহুত মানে নাম পাৰ্টিবিলাকো আহিছে ইমান ধুনীয়াকৈ আহিছে গতিকে মই ওচৰত হ'লেও যেনেকৈ তেনেকৈ আহিব ভাল নালাগে গতিকে ঘৰত গৈ আকৌ আৰু মই মানে কাপোৰ চেঞ্জ কৰি আহিছোঁ আহি এতিয়া প্ৰসাদ খাই আছোঁ মানে আৰু এইফালে এয়া হ'ল নাম পাৰ্টি তেওঁলোকৰ নাম চাম ধৰা হৈ গ'ল হৈ এতিয়া প্ৰসাদ বিলাইছে তাৰপিছত দিব ভোগ গতিকে ভোগ খাই লওঁ দেখে চাব দিয়ক দিছ ইজ আমাৰ এণ্টিনা এইডালেদি আমাৰ মানে এই টিকলিটো নেটৱৰ্ক পাইছে নেটৱৰ্ক হয়নে আমাৰ এই ভোগ খাব আহিছি হা চলো আমি খাওঁ এতিয়া খাওঁ খাব লাগে বহিছোঁ খাবা পাৰিব বহে উপৰা কটিয়ে বেছিকৈ খাব পাৰিব নহয় উপৰা কটি বহিছে খাব পাৰিব নহয় সেইকাৰণে পাতটো কালাৰ কেনেকুৱা হৈ গৈছে বহা জেগা আনিছি দে বঢ়িয়া তোৰ ভাল দে বজা বঢ়িয়া নেলি বহা জেগা পাই গ'লো দেশ মজা খাই দা This is video man খাব লাগে মজা তেন্দেৰে হাতে হাইটো দেছ দে বাবা হেৰি খালোঁ ললোঁ মানে ভোগ দিও দিছে একেলগে আমি ভোগ দিয়া আছিল যিহেতুকে গতিকে আমাৰ বছৰ লগত আহিছোঁ খুৰীমাহঁতৰ দাদাও আহিছে গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাই